চৰিত পুথিৰ বিষয়ে যদি আমি চাওঁ দেখিম যে চৰিত পুথিসমূহ খ্ৰীষ্টীয় ১৬শ শতিকাৰ শেষ ভাগ আৰু সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা অসমীয়া সাহিত্যত চৰিত সাহিত্য সৃষ্টিৰ শুভাৰম্ভ হয়। প্ৰায় ১০০ বছৰ কাল জুৰি আমাৰ দেশত এই শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্গত পুথিৰ উদ্ভৱ আৰু বিকাশ ঘটে। এই চৰিত পুথিসমূহ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদি মহাপুৰুষসকলৰ লগতে অন্যান্য শিষ্য প্ৰশিষ্য আৰু সন্ত মহন্তসকলৰ জীৱন লীলা বৰ্ণিত হৈছে। শংকৰদেৱ আৰু মাধৱদেৱক তিৰোধানৰ পাছত তেওঁলোক দুজনাক গুৰু মানি লোৱা শিষ্যসকলে সত্ৰানুষ্ঠানসমূহত তেওঁলোকৰ গুণানুকীৰ্তন কৰিছিল। ইয়াৰ আধাৰতে চৰিত পুথি ৰচিত হ'বলৈ ধৰে। এই শ্ৰেণীৰ পুথি প্ৰথমতে ছন্দত ৰচিত হৈছিল। এনেধৰণৰ গুৰুৰ গুণানুকীৰ্তন কৰা পৰম্পৰাকে চৰিত তোলা প্ৰথা বা চৰিত চৰ্চা বোলা হৈছিল। গুৰুচৰিত কথাৰ ভূমিকাত সম্পাদক মহেশ্বৰ নেওগে কৈছে, নৈমিষাৰ অৰণ্যত সমবেত হোৱা ঋষিসকলৰ আগত সূতে ভাগৱত পুৰাণ বিৱৰি কোৱাৰ দৰে প্ৰাণগুৰু দেৱতুল্য চৰিত্ৰত উন্মত হৈ এজন বিশিষ্ট বুঢ়া ভকত আতৈয়ে এখনি সত্ৰৰ বৰবহাত বহি আন আতৈ বাপুসকলৰ সমাজত সেই চৰিত্ৰ বৰ্ণনাইছে। তেওঁক গুৰুচৰিত কথাৰ বক্তা বুলিব পাৰি, লেখক নহয়। আতৈগৰাকীৰ কথা বচন অনুসৰি যিজনে বা যিসকলে পুথিখন লিখি উলিয়াইছে তেওঁৰ বা সিসকলৰো নাম নাই। সিজন বা সিসকল নিমাত হৈ ৰৈ গৈছে। বক্তা আতৈগৰাকী কিন্তু পুথিৰ প্ৰাৰম্ভতে আমাৰ আগত দেখা দি নোহোৱা হ'লেও সামৰণিৰ সময়ত পুনৰ ছাৰ দৰে আমাক দেখা দি নোহোৱা হ'লেও সকলো কথন তেওঁৰ মুখৰ বচন, সকলো বৰ্ণনৰ আঁৰতে যেন তেওঁ ঘাই সূত্ৰা। গুৰুৰ জীৱন চৰ্চা এক বিশ্বজনীন প্ৰক্ৰিয়া। অসমৰ দৰে ভাৰতৰ আন আন ঠাইত, আনকি ভাৰতবৰ্ষৰ বাহিৰতো বিভিন্ন ধৰ্মগুৰুসকলৰ জীৱন বৃত্ত সোঁৱৰণৰ এনে প্ৰয়াস দেখা যায়। অসমীয়া চৰিত পুথিৰ লগত বুদ্ধদেৱৰ জীৱন চৰিত, জৈনাচাৰ্যসকলৰ জীৱন সোঁৱৰণ তথা পশ্চিমৰ ধৰ্মযাজকসকলৰ চৰিত্ৰ বৰ্ণনৰ সাদৃশ্য লক্ষ্য কৰিছে। চৰিত পুথি যদিও মূলতঃ গুৰুসকলৰ জীৱন বৃত্তৰ চৰ্চা, কাৰ্যত কিন্তু তেওঁলোকৰ আদৰ্শৱান জীৱনৰ একপক্ষীয় সোঁৱৰণহে দেখা যায়। সেয়ে ইবোৰক প্ৰকৃত জীৱনী সাহিত্যৰ অন্তৰ্গত কৰা কঠিন। আলোচক গোবিন্দ প্ৰসাদ শৰ্মাই অসমীয়া চৰিত সাহিত্যক হেজিঅগ্ৰাফী শ্ৰেণীৰ ৰচনাৰ অন্তৰ্ভুক্ত কৰিছে। কথা চৰিতৰ উৎসৰ সৈতে ভক্তসকলৰ চৰিত তোলা প্ৰথা জড়িত হৈ থকা বাবে ইয়াৰ গদ্যৰীতিত কথোপকথনৰ ঠাঁচ লক্ষণীয়ভাৱে পৰিছে। আনহাতে ভক্তি পৰম্পৰাৰ পৰা উদ্ধিত হোৱা হেতুকে ইয়াত ভকতীয়া সুৰো দেখা যায়। গুৰুসকলৰ প্ৰতি থকা একনিষ্ঠ দায়বদ্ধতাৰ ভাৱৰ কাৰণে ইয়াত তেওঁলোকৰ আদৰ্শবাদী কথাবোৰহে বেছিকৈ উল্লেখিত আছে। তৎসত্ত্বেও ক'ব লাগিব যে এই চৰিত সাহিত্যৰ মাজেৰে অসমীয়া সামাজিক, ৰাজনৈতিক, আৰ্থিক আৰু সাংস্কৃতিক জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠিছে। মুঠতে অসমীয়া সাহিত্যৰ চুবুৰীত পদ্যগ্ৰন্থি আৰু কথাগ্ৰন্থি দুয়োবিধ চৰিত সাহিত্যৰে এক বিশেষ স্থান আছে। আমাৰ দেশৰ সত্ৰীয়া পৰম্পৰাত চৰিত তোলা বা চৰিত চৰ্চা প্ৰথা এটি সন্ধালনিকৈ চলিছিল। সত্ৰসমূহত প্ৰচলিত হৈ থকা ১৪ প্ৰসংগৰ অন্তৰ্গত নাম কীৰ্তনৰ প্ৰসংগৰ শেষত এগৰাকী বুঢ়া ভকতে সমবেত ভকতসকলৰ আগত গুৰুৰ জীৱনলীলা ব্যক্ত কৰে আৰু ভকতসকলে নিষ্ঠা আৰু ভক্তিৰে সৈতে শুনে। এইদৰে গুৰুৰ জীৱন আৰু চৰিত্ৰৰ শ্ৰৱণ কথনৰ ঐতিহ্যতে চৰিত তোলা প্ৰথাৰ প্ৰচলন হয়। সত্ৰসমূহৰ উপৰি কেতিয়াবা কেতিয়াবা কোনো ভকত সজ্জনৰ গৃহতো ১০ ভকত লগ হৈ এনে চৰিত্ৰ প্ৰসংগ প্ৰৱৰ্তন কৰে। ইয়াত গুৰুসকলৰ জীৱন কাহিনী কেতিয়াবা বিৱৰি কয় আৰু কেতিয়াবা পদ চৰিত্ৰৰ লগত অংশ বিশেষ সুৰ লগাই আবৃত্তি কৰে। এনে চৰিত তোলা প্ৰথাত ক'ৰবাত কেতিয়াবা আৰ লগা যেন অনুভৱ কৰিলে আন এজনে তাক শুধৰাই দিয়ে। চৰিত পুথিৰ মতানুসৰি পোনপ্ৰথমে মাধৱদেৱে এনে চৰিত তোলা প্ৰথাৰ প্ৰথম আৰম্ভণি কৰে। এনে চৰিত তোলা প্ৰথাৰ লিখিত ৰূপ সাঁচিপতীয়া পুথিৰ প্ৰতিনিধিহে আছিল। আমি পোৱা গুৰুচৰিত কথা নামটি তেতিয়া নাছিল। সাঁচিপতীয়া পুথিৰ নকল এটি অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰি ১৯৫২ খ্ৰীষ্টাব্দত ছপা কৰি উলিয়ায়। ইয়াৰ নাম ৰাখিছিল কথা গুৰুচৰিত। ইয়াৰ লেখা মাধ্যম আছিল গদ্যাশ্ৰয়ী।